নমস্কাৰ বন্ধু বান্ধৱীসকল, এখন বিয়াই ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। কিন্তু কিয় জানিবৰ বাবে আপোনালোক সকলোকে A to Z আছামিজ চেনেললৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এই বিয়াখনক লৈ কইনাঘৰৰ এটা অভিযোগ আৰু এটা হৈছে দৰাঘৰৰ। কোন সঁচা আৰু কোন মিছা? বিয়াখন গৈ পালেগৈ টাৰ্মিনেটৰ ষ্টুডিঅ'ত কইনাৰ ককায়েক আৰু দৰাৰ মাজত মতবিৰোধ। দৰাই কইনাৰ ককায়েকৰ প্ৰশ্নত কিয় মুখৰ মাত হেৰাল দৰাৰ? আহক ভিডিঅ'টোৰ মাজেৰে। পানী এক গিলাচ পানী খুজিছিল, 1.5 ঘণ্টা পিছত এগিলাচ পানী দিছে। গতিকে মই তেখেতসকলৰ লগত কথাই নাপাতো, তেখেতসকলৰ মুখে নাচাওঁ। তেওঁলোকে মাটি নি কেনে গেট আউট দিছে। মোৰ ঘৰৰ মানুহ মাতি পেলাই মোৰ ঘৰৰ মানুহক দলিল লৈ যাব দি চহী ঘৰৰ গোটেইবিলাকক চহী কৰাই ৰাখিম, তাৰপিছত বিয়া কৰাব আহিম বুলি মাতি কেনে মোৰ ঘৰত আপোনাৰ বিৰুদ্ধে অভিযোগ কিন্তু দিয়া পৰিলক্ষিত হৈছে। শুনক মোৰখিনি শুনি লওক। তেখেতসকলে যিটো অভদ্ৰামী কৰিছে, মোৰ মানে কি খুৰাক বহিব চেয়াৰ নিদিলে। সেই ভিডিঅ' ফুটেজো মোৰ লগত আছে। তেখেতসকলে কৈছে ন, তেখেতসকলৰ ফুটেজ আছে, মোৰো আছে, মোৰ লগতো আছে। পানী এক গিলাচ পানী খুজিছিল, 1.5 ঘণ্টা পিছত এগিলাচ পানী দিছে। বুজি পাইছে? গতিকে মই তেখেতসকলৰ লগত কথাই নাপাতো, তেখেতসকলৰ মুখে নাচাওঁ। আপোনাৰ ক'বলগীয়া নাই। তেখেতসকলে কি বুলি ভাবিছে, মানে কি বুলি ভাবিছে? তেওঁলোকে গেট আউট দিছে, তেওঁলোকে মাটি নি কেনে গেট আউট দিছে। মোৰ ঘৰৰ মানুহ মাতি পেলাই মোৰ ঘৰৰ মানুহক দলিল লৈ যাব দি চহী ঘৰৰ গোটেইবিলাকক চহী কৰাই ৰাখিম, তাৰপিছত বিয়া কৰাব আহিম বুলি মাতি কেনে মোৰ ঘৰত খুৰা